নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া যাবলৈ ওলাইছোঁ এঠাইলৈ। ক'লৈ যাম কৈ যাম বাৰু, এতিয়া নকওঁ। আৰু এয়া নিজা ওলাইছে, হাই কৈ দিয়া ভালকৈ। আৰু এয়া ওলাইছে আমাৰ ভতিজা জনুকা। ব'লক আপোনালোকক গাড়ীত লগ পাই আছোঁ। এতিয়া আমি আহি আছোঁ জামুগুৰি পাম এতিয়া। আজি শনিবাৰ যিহেতু জামুগুৰি বজাৰ আজি বহুত ডাঙৰ বহে। গোটেই বতৰটো আজি ডাৱৰীয়া, বৰষুণ দিবও পাৰে আৰু বেছি সময় নাই আৰু পাম আমি এতিয়া বজাৰখন। এনেকৈ গৈ আছোঁ, আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ। আৰু এয়া হৈছে জামুগুৰিৰ পুলিচ ষ্টেচন হয়। আৰু এতিয়া আমি তেল ভৰাম গাড়ীত, তেল নাইকিয়া হ'ল, এয়া তেল ভৰাইছোঁ আমি। আৰু এতিয়া আকৌ যিহেতু এতিয়া আকৌ অলপ এইখিনিতে আহি পিনে ৰখিছোঁ, কাৰণ গাড়ীত হাৱা নাইকিয়া হ'ল, সেইকাৰণে হাৱা দিছে। আৰু ইয়াৰ বেটা শুই গ'ল আমাৰ খুৰীয়েকৰ লগত, কিমান যে মৰম। মনে মনে তুমি গাড়ীত কি কৰিছা এইবোৰ? বেয়া কৰিছা নেকি আমাৰ গাড়ীখন? চাওঁ 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 এইফালে দেখিছা? ব্লুটুথ কানেকশ্যন বুলি কয়। ব্লুটুথ কানেকশ্যন কৰি আছা গান লগাবলৈ? বহুত ধুনীয়া। মই লোক তুমি কিবা হেৰি কৰিছা নি, বেয়া কৰিছা নি ঠিক নাই দেই। চাই দিয়া, চা মুখখন চা তোমাৰ অকণমান। মুখ নেদেখুৱাই বোলে চকেটোৱে। সেই ফুলজোপা চাওক কিমান ধুনীয়াকৈ ফুলি আছে, দেখিছেনে? আজি এয়া জামুগুৰি বজাৰ। এতিয়া ইয়াতে নামিম আমি, কিবা কিবি ল'বলৈ আছে লৈ ল'ম, তাৰপিছত আকৌ যাম। দেখিছেনে বহুত মানুহ, আৰু এইফালে আছে বহুত মানুহ। গোটেই বৰষুণ বজাৰত আজি। ক'লৈ গ'লে এজনী? এয়া আমি এতিয়া বিয়াঘৰ পাই গ'লোহি। আপোনালোককতো কোৱা হোৱা নাছিলে, আজি আমাৰ খুৰাৰ ছোৱালী বিয়া, তালৈ আহিছিলোঁ। এয়া আমি এতিয়া সোমাইছোঁ। আমাৰ বৌ আৰু এইফালে নব সেইজনী নব, আৰু এইজনী হ'ল নব ছোৱালী আমাৰ। এইটো আমাৰ গেটুৱা। হাই কদে ভালকে ক, কিন্তু মন চন মাৰি কৈছ হয়, মন চন মাৰি নকলে হাই পুৰা হাঁহি হাঁহি কচোন। হ'ব দে। আধা খাই হোৱাৰ পিছতহে ভিডিঅ' কৰিবলৈ মনত পৰিলে, আৰু এতিয়া আমি সকলোৱে খাই আছোঁ একেলগতে বহি। লগত মাও আছে, মায়ে হেনো আমাৰ কাৰণে ৰখি আছিল, সেইটো কাৰণে খোৱা নাই। এতিয়া খালে, সকলোৱে মিলি খালোঁ। আৰু ইয়াত আছে এইজনী কোনো, বিয়া পতাৰ পিছত প্ৰথম দেখিলোঁ, ভাল লাগিল কোনো তোক লগ পাই। আৰু এয়া হৈছে আমাৰ পাহি। কি হ'ল পাহি, ইমান যে খঙত আছিলে। আৰু এই আমাৰ কইনা, বহুত ধুনীয়া লাগিছে আজি তোমাক কইনা সাজত পলি। আৰু এয়া আমাৰ কোন হয়, এয়া আমাৰ লাকি, কিমান যে ধুনীয়া লাগিছে, নতুন গাভৰু এফালে। আৰু আমাৰ বেটা, আৰু এনেকৈ দেখুৱা। এতিয়া ঘৰলৈ যোৱা সময় হৈ গ'ল। থাকিম বুলি ভাবিছিলোঁ, কিন্তু থাকিব নোৱাৰোঁ, যাবতো লাগিবই, উপায় নাই। বহুত ভাল লাগিলে ঘৰৰ মানুহক লগ পাই। এইখনে হৈছে দৈয়েক নদী।
দয়াং নদী নে কি এখন হয়নে